तू मेरा कुछ ना हो के भी कोई लगे ला 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 तू मेरा कुछ ना हो के भी कोई लगे। আপুনি যে ইয়াত থম থম মদন গোপাল হৈ বহি আছে, ঘৰৰ কামবোৰ কোনে কৰিব? কি কোনে কৰিব? এদিন আহি তাই মোৰ পৰা দম ভালি ধৰিবলৈ আৰম্ভ কৰিলে। সেইটো আশা নকৰিবি আইজনী, মূৰৰ পৰা নাচিম বুলি আশা নকৰিবি তই। আপুনি কি ফ্ৰীতে খাম বুলি ভাবিছে নেকি? একো এটা কাম কৰি দিব নোৱাৰে, বহি আছে দেখিছেনে নাই? তাইক কোনোবাই বনাই খুৱাব যে, মই চাকৰ নিদো ভাগ হা? কাম এটা কৰি দিব নোৱাৰ? কাম যদি কৰিবই নাজানো পৰলৈ কেলে আহিছিলি? ভাতকেইটা বনাই দিব নোৱাৰ গিয়েৰক হা? আহিছিলি কেলে যদি বনাই দিব নোৱাৰ? লোকৰ পৰা দৰদা দিবলৈ আহিছ যে, মোক বেছি নচলাবি, মোক গুড়া কৰি ভাঙিম। ভাংচোন চাওঁ তই মোক কেনেকে ভাঙো মোক? এটা মতাই এৰিটো এটালৈ আহিলে লাজ লগা নাই জীয়েৰীজনীক গৈ এৰি থৈ আহিছা? চৰিত্ৰটো জানো নহয় তোৰ, পাওঁতে গিয়েৰৰ পৰা গুচি অহা নাই তোৰ চৰিত্ৰ বেয়া জহত। এইটো এতিয়া এৰিছে নহয়, লাজ চৰম নাই তোৰ? তাৰ ওপৰত আগতে দম ভালি কথা কি কলি হাৰাম জাতি তই লোকৰ চৰিত্ৰ বিচাৰিব নালাগে, তোৰ চৰিত্ৰটো কেনেকুৱা? নজনা নেমেলাকে এটালৈ গুচি আহিছ, ঘৈণীয়েক আছিলে নে সেইটো চিন্তা কৰা নাই? তই লৰ মাৰি আহিছে পয়েকলে। তোৰ চৰিত্ৰ কেনেকুৱা? লোকৰ চৰিত্ৰত থৈ কথা নকবি, গম পাইছনে নাই? নিজৰটো আগদি চাই লবি। কোন হেৰাম জাতি তই নিজে যে তেনেকুৱা লোকক কেনেকে নকবি? মোকজনী এইজনী পাগলজনী চৰম নাইকিয়াজনী কামোৰটো কৰিবলৈ বহি আছ। অই নহয় এতিয়াই ঘৰৰ পৰা ওলাই গ'লহেঁতেন, তই লাজ নাইকিয়া বুলিহে আছ। তোৰ 14 গোষ্ঠী আহি মোক ঘৰৰ পৰা উলিয়াই দিব পাৰিবনে নোৱাৰিব? তই মানে মোক ঘৰৰ পৰা উলিওৱা কথা ভাবি আছ? আশা নকৰিবি, মই এইখন ঘৰৰ পৰা ওলাই নাযাওঁ। গ'লে ওলাই তই যাব লাগিব, মই নহয়। তহঁত দুইজনে কি হয় ৰাতিপুৱাই ৰাতিপুৱাই সেৱা কৰিবলৈ আৰম্ভ কৰিলি? চোৱাচোন বাইদেউক ইমান মই ভালকে কৈছো, বোলো ভাতকেইটা কিহে বনাই সুধিছো, বাইদেৱে মোক চৰিত্ৰ বেয়া এইবিলাকৰ গালি পাৰিছে জানানে তুমি? এইজনী বৰ মিছা কথা ক'ব পাৰে দেই। আপুনি অহা দেখি তাই ইমান মিছা কথাটো মাৰিলে দেখিছা? অথনিৰ পৰা তাই মোক কৈ আছে চৰিত্ৰ বেয়া বুলি। এতিয়াতো মই ক'লো হে ভগৱান ক'ত আছা তুমি? ইমান মিছা কথা কৈও এইজনীয়ে মানুহ কাটি মানুহ যোৱা দিয়া মানুহজনী। চুপ থাক, তোৰ কি চৰিত্ৰ বেয়া নহয়? তাই কি মিছা কথা কৈছে? ভাত কোনে বনাব? এতিয়ালৈকে যে ভাত বনোৱা নাই তই? আনকালেচোন তই বনাই একেবাৰে ৰেডি কৰি থ। এতিয়া তাই আহিলে বুলি চাত বনোৱা নাই যে তই এইখন ঘৰত থাকিবলৈ মন আছে যদি কাম কৰিব লাগিব, নহ'লে ওলাই যাবি। তহঁতে ওলাই যোৱাটোহে বিচাৰি আছ? সেইটো আশা নকৰিবি, মই ওলাই নাযাওঁ ইয়াৰ পৰা, বুজিলি নে? ভাতটো ঘৈণীয়েৰ আছে নহয়, আনিছ দেখোন এজনী অতা নাছিলে আৰু এজনী আনিছ, বনাই খোৱা নাই যে, খুৱাবলৈ কোৱা আকৌ। তুমি জানাইচোন ৰাজ মই ভাত বনাব নাজানো বুলি। বাইদেউক কৈছো বোলো ৰাজৰ ভোক লাগিব, আপুনি ভাতকেইটা বনাওকচোন, মই অইন কাম কৰি দিম। মোক যিখন গালি পাৰিছে জানানে? জখিনী তই ইমান মিছা কথা ক'ব পাৰনে? বয়েক আহিলে যে তই কান্দোন চা মিছা কথা। লাজ লগা নাই হা তোৰ মিছা কথা ক'বলৈ? শুনিলানে ৰাজ কেনেকে ক'লে দেখিছা? মই ইমান একো কোৱাই নাই, তথাপিতো মোক বেয়াকে কৈছে। আজিয়েই যি কলি তই তাইক তেনেকৈ, আজিৰ পৰা যদি তই ক'বলৈ হয় তোক চুলিত ধৰি বাহিৰত উলিয়াই থৈ আহিমগে। কি বুলি ভাবিছ নিজকে হা? তোৰ ঘৰ এখন হা? ভৈৰৱটো এৰি থৈ বেলেগ ল'ৰা বা ল মাৰি আহিছিলে তাই। একেবাৰে চুপ থাকিবি, তাইক যদি কিবা এষাৰো বেয়াকৈ চাই থাকিবি তোক কি কৰোঁ মই। তহঁতক মই ভাত বনাই খুৱাম, আৰু কেইদিনমানৰ পাছত তই এনেও ৰঙা ঘৰ আলহী হবিগে, তাতে সুখেৰে ভাত খাবিগে দুইটাই গৈ পেলাই দেই। মানে আপুনি কি ক'ব বিচাৰিছে? ৰঙা ঘৰ পালেগে যে একেচতে গৈ পেলাই আমাক কি পুলিচত দিব নি আপুনি? মই তহঁতক পুলিচত দিব নালাগে নহয়। 14 বছৰতে পলাই আহিছিলি নহয় তই, এতিয়া শিক্ষা পাবি
তহঁতে গম নাপাৱ 14 বছৰৰ যে ছোৱালীবিলাকক কৰাৰ কাৰণে ল'ৰাবিলাকক জেললৈ নিছে। তইতো একেবাৰে ছোৱালী দেখি ক'ব নোৱাৰা হৈ একেবাৰে লৈ আহিছিলি 14 বছৰীয়া ছোৱালী। এতিয়া পাবি শিক্ষা ৰ বাপেহঁতে নিবহি পুলিচে। কি হ'ব, তই চিন্তা কৰিব নালাগে আমাৰ কথা, নিলে নিব। আমি এনেই ভয় কৰি আছোঁ পুলিচলৈও। শুনিছানে? ব'লা ৰুমলৈ ব'লা। এইজনীৰ লগত মোক চুপতি কৰি থাকিব নালাগে। এইজনী এনেও মূৰটো পাগল হ'ল। মোৰ বেয়াই, তহঁতৰ যে মূৰবোৰ ভাল। পাবি শিক্ষা ৰ দুইটাই, চাই থাক কি হ'ব তহঁতৰ। আপোনাৰ নাম পৰি হয়নে? হয় ছাৰ। আৰু আপোনাৰ হাজবেণ্ডৰ নাম? ছাৰ ৰাজ বৰুৱা। পুলিচ আমাৰ ঘৰত যে। আপুনি কোন? মই ৰাজৰ পত্নী। আপুনি যদি ৰাজ বৰুৱাৰ পত্নী তেনেহ'লে এখেত কোন? ময়ো ৰাজৰে পত্নী ছাৰ। সি মানে এজনী নহয় দুজনীকে বিয়া পাতি থৈছে। পিছে আপোনাৰ বয়স 14 বছৰ বুলি নটিচ আহিছে আমাৰ ওচৰলৈ। ৰাজ বৰুৱাক আমি এৰেষ্ট কৰিব লাগিব। আপোনালোকে নাজানে নেকি যে 14 বছৰত বিয়া পাতিব নোৱাৰে বুলি আইন উলিয়াইছে? জানি শুনি আপোনালোকে কিয় বিয়া হৈছিলে? ছাৰ মোৰ মানুহজনক নিনিব। আমি গম নাপাওঁ এইবিলাক কথা, সেইকাৰণে বিয়া হৈছিলোঁ। ছাৰ আপুনি মোৰ মানুহজনক নিনিব। ছাৰ এই মিছা কথা কৈছে, এহেঁতে চব গম পায়। এতিয়া আপোনাৰ ওচৰত ভাও ধৰিছে। ভাও ধৰি লাভ নাই, সোনকালে ৰাজ বৰুৱাক মাতি দিয়ক। আমাৰ ওচৰত ইমান টাইম নাই কথা পাতি থাকিবলৈ। কিন্তু ছাৰ। কোনো কিন্তু নাই, জানিয়ে কৰক বা নাজানিয়ে কৰিলেতো যক মাতি দিয়কগে। ছাৰ তেওঁ এতিয়া ঘৰত নাই ন, ক'ৰবালৈ ওলাই গৈছে। নাই ছাৰ, সি ঘৰতে আছে। এই মিছা কথা কৈছে। আপুনি যাবনে নাই, নে মই ভিতৰৰ পৰা গৈ চুচুৱাই আনিমগৈ? গৈছোঁ ছাৰ। मेजो पठान मेरी जान मैं भी नहीं रुक जाई दिन बान मेरी শুনা, তুমি পলোৱা ইয়াৰ পৰা, যোৱা ইয়াৰ পৰা তুমি সোনকালে। কি হ'ল তোমাৰ? কিয় পোপাই জোপাই আহিছা তুমি? আমাৰ ঘৰলৈ পুলিচ আহিছে, তুমি সোনকালে ইয়াৰ পৰা পলোৱা, তোমাক বিচাৰি আহিছে। কি? মই তেতিয়াহ'লে বিচনা তলতে লগাওঁ, তুমি নাই বুলি কৈ দিয়া যোৱা। নালাগে, তুমি ইয়াত নুলুকাবা, তোমাক আকৌ বিচাৰি ইয়ালৈও আহিব পাৰে। যোৱা তুমি পাছফালৰ দৰজাইদি গুচি যোৱা, তুমি ক'ৰবালৈ যোৱা, মই নাই বুলি কৈ দিম। তুমি তেতিয়া নাই বুলি কৈ দিয়া, মই পাছফালৰ দৰজাইদি পলাওঁ। যোৱা সোনকালে যোৱা। হে ভগৱান বচাবা আৰু। ছাৰ তেওঁ নাই এতিয়া, তেওঁ ক'ৰবালৈ ওলাই গৈছে। কি? সেইটো আমি ভিতৰতে আছিলে, এতিয়া ইমান পটককৈ ক'লে গ'ল সি? নাই ছাৰ, আপুনি চাবগৈ পাৰে, ভিতৰত নাই, তেওঁ ক'ৰবালৈ গৈছে। পলাই ক'ত হাৰিব? যদি নিজে থানালৈ নাযায় তেনেহ'লে আমি চুচুৰাই নিম। কিন্তু তেওঁ সোনকালে থানালৈ পঠিয়াই দিব আহিলে। মই এতিয়া আহিছোঁ, নগ'লে কথা বেয়া হৈ যাব। তই চাগে তাইক পলুৱাই দিলি, হয়নে নহয়? এতিয়া যে সি যে পলাই গ'ল, বেছিকৈ যে সি শাস্তি পাব তই জাননে নাই? পুলিচ আহোঁতেই তাইক পঠিয়াই দিব নোৱাৰিলি, পলুৱাই পঠালি। এতিয়া তাক যে শাস্তি বেছি দিব, কি হ'ব পিছে এতিয়া? লাজ নালাগে, সেইবোৰ মূৰত নধৰে। অইন কথাবোৰ ঠিক জানো তই? আপুনি মনে মনে থাকিবনে? মানুহজনক পুলিচে নিব লাগিছে আৰু আপুনি বৰ ফূৰ্তি পাইছে নহয়? পঠিয়াই দিব লাগিছিলে পুলিচৰ লগত। জখিনীজনী, তোৰ পৰা আৰু শান্তি নাই। নিজৰ মানুহটোক নিব লাগিছে পুলিচে, তাত বেয়া লগা সলনি পুলিচক দি দিবলৈ কৈছে। তোৰ ব্যৱস্থা মই লৈ আছোঁ। যা, কিডাল কৰিবি তই মোক? একোডাল কৰিব নোৱাৰ। তহঁত দুটাকহে এতিয়া পুলিচে শিক্ষা দিব, মোক একোডাল কৰিব নোৱাৰ।